तो कैसे हैं आप लोग? हे दोस्तों, वेलकम टू माय यूट्यूब चैनल। আপোনালোকে যদি মোৰ यूट्यूब চেনেলটো সাবস্ক্রাইব কৰা নাই তেতিয়াহ'লে এতিয়া সাবস্ক্রাইব কৰি দিয়ক আৰু তলত থকা বেল আইকনটো টিপি দিয়ক। হয় আপোনালোকে ঠিক আছে বৰ্তমান মই এটা ক'ত আছো আজি মই এটা মজা ভাল ব্লগ ভিডিঅ' লৈ আহিছো কেৱল আপোনালোকে আৰু আপোনালোকে শেষলৈকে ভিডিঅ'টো চাই থাকক তো চলি আছো লগতে বিনা কিছু লেউকি মানে ব্লগ ভিডিঅ' আমি আৰম্ভ কৰোঁ। আজি এটা বহুত দিনৰ পৰা ভাবি থকা এটা সপোন ফাইনেলি আজি মোৰ পূৰ হ'ল। মানে সপোনটো আছিল মোৰ লেহ লাডাখলৈ আহিবলৈ বহুত সৰুৰে পৰা মন আছিল আৰু আজি ফাইনেলি মই লেহ লাডাখত পাই গ'লোহি। চাওক না আপোনালোকে কি তামাম জেগা লেহ লাডাখৰ, কি তামাম কৈছোঁ নহয়, কি ধুনীয়া ধুনীয়া পৰিৱেশ, নীলা নীলা আকাশ পাহাৰ, মাজে মাজে ইয়াত বৰফো পৰি আছে। ইয়াত বহুত ঠাণ্ডাও, একদম ঠাণ্ডাত মই কঁপি আছোঁ এতিয়া, অলপ কঁপিছোঁ, বহুত ঠাণ্ডা লাগিছে আৰু উশাহটো ল'বলৈ কষ্ট হৈছে অকণমান। মানে মই যেনে তেনে এতিয়া উশাহটো শুকুৱাই আছোঁ আৰু অকণমান। ইয়াত বহু ওখ এৰিয়া জেগা যে ভালকৈ উশাহটো ল'বলৈ পোৱা নাই, অক্সিজেনটো কম। এইবোৰ বাদ দিয়ক না, কি ধুনীয়া জেগা, ধুনীয়া চা না, পৰিৱেশটো চা না, মোৰ ইয়াতে ঘৰ এটা বনাই ল'বলৈ মন গৈছে। দিনকৈ ধৰি দীঘলীয়া যাত্ৰা কৰি মই বৰ্তমান ফাইনেলি লেহ লাডাখ পাই গ'লোহি আৰু মই আপোনালোকক এতিয়া লেহ লাডাখৰ দৃশ্যবোৰ দেখুৱাই আছোঁ। ইয়াত বহুত ঠাণ্ডা কাৰণ ইয়াত -9 ডিগ্ৰী চেলচিয়াছ চলি আছে। এতিয়া মই যিডোখৰ জেগাত আছোঁ সেইডোখৰ চীনৰ পৰা মাত্ৰ 23 কিলোমিটাৰ, মাত্ৰ 23 কিলোমিটাৰ। মই ভাবিবই পৰা নাই সপোনতে আছোঁ নে বাস্তৱতে আছোঁ। চাওক না, এইবোৰ বাদ দিয়ক, চাওক না কি ধুনীয়া পৰিৱেশ লাডাখৰ। পৰ্দাখন ধৰি দেখিব পৰা নাই যদি ভালকৈ ঠিককৈ পৰ্দাখন ধৰি দেখিব পৰা নাই, পইচা এটা মই ঠিককৈ লাগে ন, পৰ্দাখন ধৰি কেমেৰা বনাব কেমেৰা বনাব।